নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই পালমকড চিজি চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই পালমকড চিজি চিৰাপটো কি কামত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, ইয়াৰ মূল্য কিমান, ইয়াৰ ড'জ, কোম্পানীৰ নাম আৰু এই চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত কি ছাইড ইফেক্ট হ'ব পাৰে আদিৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, পালমকড চিজি চিৰাপটোত থকা মূল কম্পজিশ্যনসমূহ হ'ল ইয়াতে ইথামোবুটল, ডাইহাইড্ৰক্লৰাইড আৰু ইয়াতে নিয়চিনামাইড, ভিটামিন এ, ভিটামিন B1, ভিটামিন B12, ভিটামিন B2 আৰু ভিটামিন D3 আছে। বন্ধুসকল, এই পালমকড চিজি চিৰাপটো মেনুফেকচাৰ কৰিছে ষ্টেটমেড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড আৰু ইয়াৰ মূল্য হ'ল 138 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব আৰু এই পেকটো 200 ml পেক হয়। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওক, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, পালমকড চিজি চিৰাপটো যিসকল লোকৰ হাৰ্টৰ সমস্যা আছে, মাইগ্ৰেনৰ সমস্যা আছে, যক্ষা আছে, যক্ষা COPD আছে আৰু শ্বাস প্ৰশ্বাসৰ অসুবিধা আছে, এনেকুৱা কণ্ডিশ্যনত এই চিৰাপটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, যিসকল লোকৰ হাঁপানি হয়, অতিৰিক্ত কাহ হয়, এনেকুৱা কণ্ডিশ্যনতো এই চিৰাপটো ব্যৱহাৰ কৰা হয়। যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে এই চিৰাপটো কেতিয়াও ব্যৱহাৰ নকৰিব। বন্ধুসকল, যিসকল লোকৰ ভিটামিন ডিৰ পৰিমাণ কমি যায়, ভিটামিন B12ৰ পৰিমাণ কমি যায়, এনেকুৱা কণ্ডিশ্যনত এই চিৰাপটো ব্যৱহাৰ কৰা হয়। এই পালমকড চিজি চিৰাপটোৰ ৰিজাল্ট অতিকে বেছি, আপোনালোকে ব্যৱহাৰ কৰক, 100% ৰিজাল্ট পাব। বন্ধুসকল, ৰোগীৰ বয়স আৰু ৰোগৰ ওপৰত নিৰ্ভৰ কৰি এই চিৰাপটো ব্যৱহাৰ কৰা হয়। এই চিৰাপটো 10 ml কৈ দিনত 2 বাৰ খোৱাৰ পিছত ব্যৱহাৰ কৰাব অথবা ডক্টৰৰ পৰামৰ্শ লৈহে আপোনালোকে ব্যৱহাৰ কৰিব। বন্ধুসকল, এই চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ অতিৰিক্ত খুজুলি, বমি ভাৱ, বমি হোৱা, পেটৰ বিষ, জ্বৰ, মূৰ ঘূৰোৱা, এলাৰ্জিক ৰিয়েকশ্যন আদি এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। বন্ধুসকল, এইবোৰ হ'ল সাধাৰণ ছাইড ইফেক্ট। ইয়াৰ উপৰি যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে, তেন্তে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই পালমকড চিজি চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।